নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো সহাৰি হোম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'ত আমি জানিম যে 32 বিট আৰু 64 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেমৰ মাজত মেইন ডিফাৰেন্সসমূহ কি আৰু আমাৰ বাবে বা আমাৰ সিস্টেমৰ বাবে কোনটো অপাৰেটিং সিস্টেম বা আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেম বেষ্ট হ'ব, যেটোত আমি বেষ্ট পাৰফৰমেন্স পাম, বেষ্ট সিস্টেম পাৰফৰমেন্স পাম। বন্ধুসকল, তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক। তেন্তে আহক বন্ধুসকল, পলম নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, মাইক্ৰ'ছফ্ট অপাৰেটিং সিস্টেমত 32 বিট আৰু 64 বিট হৈছে বৰ্তমান সময়ত প্ৰচলিত অতিকৈ জনপ্ৰিয় দুটা আৰ্কিটেকচাৰ। বন্ধুসকল, মাইক্ৰ'ছফ্টে ইয়াৰ আগতেও ভালেকেইটা আৰ্কিটেকচাৰত তেওঁলোকৰ অপাৰেটিং সিস্টেমসমূহ লঞ্চ কৰিছিল বা ডেভেলপ কৰিছিল, যিসমূহৰ ভিতৰত পপুলাৰ আৰ্কিটেকচাৰসমূহ 16 বিট অপাৰেটিং সিস্টেম আৰু 8 বিট অপাৰেটিং সিস্টেম। বন্ধুসকল, মাইক্ৰ'ছফ্টে সময়ে সময়ে তেওঁলোকৰ এই অপাৰেটিং সিস্টেমসমূহ বা এইসমূহৰ কিছুমান ভুল ক্ৰুটি বা নতুন ফিউচাৰ ইয়াত এড কৰি আপডেট কৰি থাকে, আৰু এইসমূহকে মাইক্ৰ'ছফ্টে বিভিন্ন নাম দি কেটেগৰাইজ কৰি থৈছে। আৰু ইয়াৰ ভিতৰত কেইটামান পপুলাৰ অপাৰেটিং সিস্টেমৰ নাম হৈছে উইণ্ডোজ XP, উইণ্ডোজ ভিষ্টা, উইণ্ডোজ 7, উইণ্ডোজ 8, উইণ্ডোজ 8.1 আৰু উইণ্ডোজ 10, যিটো নেকি বৰ্তমান সময়ৰ লেটেষ্ট মাইক্ৰ'ছফ্টৰ অপাৰেটিং সিস্টেম হয়। বন্ধুসকল, এই অপাৰেটিং সিস্টেমসমূহৰ ভিতৰত প্ৰত্যেকৰে দুটাকৈ আৰ্কিটেকচাৰ বা ফৰ্মেশ্যন আছে, যাক নেকি 32 বিট আৰু 64 বিট আৰ্কিটেকচাৰ বুলি কোৱা হয়। বন্ধুসকল, ইয়াৰ আগতে মাইক্ৰ'ছফ্টে যিমানবোৰ অপাৰেটিং সিস্টেম বনাইছিল সেইবোৰ 16 বিটত আৰু 8 বিটত উপলব্ধ আছিল। বন্ধুসকল, এতিয়া সকলোবোৰ অপাৰেটিং সিস্টেমেই মাইক্ৰ'ছফ্টে কেৱল মাত্ৰ 32 বিট আৰু 64 বিট ভাৰ্চনত বা আৰ্কিটেকচাৰ বা ফৰ্মেশ্যনতহে বনায়। বন্ধুসকল, এতিয়া আমি জানো আহক যে এই মাইক্ৰ'ছফ্টৰ 32 বিট আৰু 64 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেমৰ মাজত ডিফাৰেন্সটো কি, বা মাইক্ৰ'ছফ্টে এই দুটা ভাৰ্চনত একেটা অপাৰেটিং সিস্টেমকে কিয় ডেভেলপ কৰে। বন্ধুসকল, মাইক্ৰ'ছফ্টৰ এনে কৰাৰ মাজত কাৰণটোই হৈছে যে মাইক্ৰ'ছফ্টৰ যিকোনো এটা অপাৰেটিং সিস্টেমে কোনো এটা স্পেচিফিক ডিভাইচত চলোৱা নহয়। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ হাৰ্ডৱেৰ কনফিগাৰেশ্যন থকা ডিভাইচত ইয়াক চলোৱা হয়, যেনেধৰণৰ বিভিন্ন ধৰণৰ লেপটপ সিস্টেম বা কম্পিউটাৰ সিস্টেমত ইয়াক চলোৱা হয়, য'ত নেকি বন্ধুসকল লো হাৰ্ডৱেৰ কনফিগাৰেশ্যন থাকে। আৰু বন্ধুসকল, বৰ্তমান সময়ত যিমানবোৰ কম্পিউটাৰ বা লেপটপ সিস্টেম আহে সেইবোৰ ষ্ট্ৰং হাৰ্ডৱেৰ কনফিগাৰেশ্যনৰ সৈতে আহে। বন্ধুসকল, য'ত নেকি কেৱল 64 বিট অপাৰেটিং সিস্টেম এটা চলালেহে আপুনি মেক্সিমাম পাৰফৰমেন্স পাব পাৰে বা সম্পূৰ্ণ প্ৰচেছিং পাৱাৰ তাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু বন্ধুসকল, এতিয়া আমি জানো হওক, যদিহে আপোনাৰ ওচৰত লেপটপ বা কম্পিউটাৰ সিস্টেম আছে, তেতিয়া আপুনি কোনটো বিট ভাৰ্চনৰ আৰ্কিটেকচাৰৰ অপাৰেটিং সিস্টেম আপোনাৰ সিস্টেমত চলালে মেক্সিমাম পাৰফৰমেন্স পাব। বন্ধুসকল, তাৰ কাৰণে আপুনি এইটো জানিব লাগিব যে আপোনাৰ সিস্টেমটোত কনফিগাৰেশ্যন বা যিটো মানে হাৰ্ডৱেৰ ৰিকুৱাৰমেণ্ট হয় সেইটো কেনেধৰণৰ। বন্ধুসকল, ইয়াক জানিবলৈ আপুনি জানিব লাগিব প্ৰথমতে যে আপোনাৰ যিটো প্ৰচেছৰ আছে আপোনাৰ সিস্টেমত সেইটো 64 বিট আৰ্কিটেকচাৰ বেছড প্ৰচেছৰ হয়নে 32 বিট আৰ্কিটেকচাৰ বেছড প্ৰচেছৰ হয়, সেইটো প্ৰথমতে আপুনি জানিব লাগিব। যদিহে আপোনাৰ তাত 32 বিট আৰ্কিটেকচাৰ বেছড প্ৰচেছৰ আছে বা 64 বিট আৰ্কিটেকচাৰ বেছড প্ৰচেছৰ আছে, তেতিয়া আপুনি দ্বিতীয়তে জানিব লাগিব যে আপোনাৰ সিস্টেমত ৰেম ষ্ট'ৰেজ কিমান আছে। যদিহে এইটো 4 জিবিতকৈ কম আছে বা 4 জিবিতকৈ বেছি আছে, সেইটো আপুনি জানি ল'ব লাগিব। তৃতীয়তে আপুনি জানিব লাগিব যে আপোনাৰ হাৰ্ড ডিস্ক স্পেচ কিমান আছে। ইয়াত বন্ধুসকল, যদিহে আপুনি 64 বিট অপাৰেটিং সিস্টেম এটা আপোনাৰ সিস্টেমত চলাব বিচাৰে, তেতিয়া আপুনি হাৰ্ড ডিস্ক স্পেচ লাগিব 64 জিবিতকৈ বেছি। এইটো থাকিলে আপুনি চলাব পাৰিব। এতিয়া আমি জানো যে 64 বিট অপাৰেটিং সিস্টেম এটা চলাব লাগিলে আপোনাৰ হাৰ্ডৱেৰত কি কি থাকিব লাগিব। প্ৰথমতে বন্ধুসকল থাকিব লাগিব আপোনাৰ 64 বিট প্ৰচেছৰ এটা আপোনাৰ সিস্টেমত থাকিব লাগিব। দ্বিতীয়তে থাকিব লাগিব আপোনাৰ 4 জিবি বা ইয়াতকৈ বেছি ষ্ট'ৰেজ কেপাচিটিৰ ৰেম। তৃতীয়তে থাকিব লাগিব 64 জিবিকৈ বেছি আপোনাৰ হাৰ্ড ডিস্ক স্পেচ থাকিব লাগিব। আৰু বন্ধুসকল, এইখিনি যদি আপোনাৰ সিস্টেমত আছে, তেতিয়া আপুনি 64 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেম এটা আপোনাৰ সিস্টেমত চলাব পাৰে, আৰু এইটো চলালে আপুনি মেক্সিমাম সিস্টেম পাৰফৰমেন্স পাব। বন্ধুসকল, যদিহে আপোনাৰ সিস্টেমত 32 বিট আৰ্কিটেকচাৰ বেছড এটা প্ৰচেছৰ আছে আৰু 4 জিবিতকৈ তলত ৰেম ষ্ট'ৰেজ আছে আৰু 64 জিবিতকৈ কম হাৰ্ড ডিস্ক স্পেচ আছে, তেন্তে আপোনাৰ বাবে বেষ্ট অপাৰেটিং সিস্টেম হ'ব 32 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেমসমূহ, যিসমূহ মাইক্ৰ'ছফ্টে বনাই থৈছে। বন্ধুসকল, এতিয়া আমি জানো আহক যে যদিহে আপুনি 64 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেম চলাবলৈ প্ৰচেছিং পাৱাৰ থকা সিস্টেম এটা যদি আপুনি 32 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেম এটা চলায়, তেতিয়া আপুনি কেনেকুৱা প্ৰব্লেম হ'ব। বন্ধুসকল, যদিহে আপুনি 64 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং সিস্টেম চলাব পৰা এটা প্ৰচেছিং পাৱাৰ থকা সিস্টেমত 32 বিট অপাৰেটিং সিস্টেম এটা চলায়, তেতিয়া আপুনি ইয়াৰ বা সিস্টেমটোৰ লেপটপ বা কম্পিউটাৰটোৰ সম্পূৰ্ণ
প্ৰচেছিং পাৱাৰ ব্যৱহাৰ কৰিবলৈ নোৱাৰিব। হয় বন্ধুসকল, ইয়াত আপুনি চিষ্টেম হাৰ্ডৱেৰ কনফিগাৰেশ্যনৰ বাবে লিমিটেড হৈ থাকিব আৰু আপুনি সম্পূৰ্ণ প্ৰচেছিং পাৱাৰ ব্যৱহাৰ কৰিবলৈ নোৱাৰিব। আৰু ইয়াৰ বিপৰীতে যদিহে আপুনি এটা 32 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং চিষ্টেম চলাবলৈ সক্ষম হোৱা কোনো এটা চিষ্টেমত 64 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং চিষ্টেম এটা চলায়, তেতিয়াহ'লে আপুনি বিভিন্ন ধৰণৰ লেগ বা এপ্লিকেশ্যন ক্ৰেছেছ দেখিবলৈ পাব। এইটো সঠিকভাৱে আপোনাৰ চিষ্টেমত কাম নকৰিব আৰু আপোনাৰ এপ্লিকেশ্যন লেগ ক্ৰেছেছ এইবোৰ দেখিবলৈ পাব। হয় বন্ধুসকল, গতিকে আমি ৰিকমেণ্ড কৰিম যে আপুনি আপোনাৰ চিষ্টেমৰ বাবে সঠিক অপাৰেটিং চিষ্টেম আৰ্কিটেকচাৰ বেছড অপাৰেটিং চিষ্টেম এটা আপুনি বাছি লওক আৰু চিষ্টেমৰ মেক্সিমাম পাৰফৰ্মেঞ্চখিনি আপুনি ব্যৱহাৰ কৰক। হয় বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপুনি বুজি পালে যে মাইক্ৰ'ছফ্টে বনোৱা 32 বিট আৰু 64 বিট আৰ্কিটেকচাৰ বেছড অপাৰেটিং চিষ্টেমৰ মাজত ডিফাৰেঞ্চ কি বা এইসমূহ কি। হয় বন্ধুসকল, আজিৰ এই ভিডিঅ'ত এইখিনিয়ে। লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ। জয় অসম।